Hello friends, welcome back to my channel. আপোনালোকে দেখিছে এতিয়া বৰ্তমান সন্ধিয়া হৈছে প্ৰায় সময় 6:20 হৈছে। এতিয়া মই আছো ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰত আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে শিৱদৌল আৰু লগতে বিষ্ণুদৌল আৰু দেৱীদৌল আছে। গতিকে এই জেগাটোত সন্ধিয়া সময়ত থাকি বহুত ভাল লাগে। মই অকমানি ছোৱালীকেইজনীক লৈ পেলাই ইয়াতে আমি অকমান ফুৰিব আহিছোঁ আৰু ইহঁতে ফুচকা তাৰপিছত আইচক্ৰীম আৰু কিবা কিবি চানা টানা কিনি খাইছে। গতিকে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একেবাৰে চুটিকৈ ভিডিঅ'টো বনাইছোঁ, আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। গতিকে আহক মই ভিডিঅ'টো আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাইছোঁ। এয়া দেখিছে ট্ৰেফিক অহা যোৱা কৰি আছে। শিৱদৌলৰ দেখিছে মই অকণমান জুম কৰি দিছোঁ, কলচীটো দেখিব পাইছে, সোণৰ কলচীটো ওপৰত আছে। এইটো শিৱদৌল, এইফালে লগত অন্য দৌলবিলাক আছে, এইফালে বিষ্ণুদৌল আছে। এইখিনি চেণ্টাৰখিনি ইয়াতে টাউনৰ মাজলৈ ৰাস্তাটো গুচি গৈছে। এইফালে বাওঁফালেদি গৈ শিৱসাগৰ কলেজৰ কাষেদি নামি আকৌ টাউনত লগ লাগিছে। এইটোৱে ঐতিহাসিক শিৱসাগৰ পুখুৰীটো দেখিছে। আন্ধাৰ হোৱাৰ কাৰণে ক্লিয়াৰ হোৱা নাই, কিন্তু চাৰিওফালে লাইট জ্বলি আছে অতি সুন্দৰকৈ। আপোনালোকে লক্ষ্য কৰিছে এইফালে সেইটো ছাইডতো য'ত আই লাভ শিৱসাগৰ বুলি লিখা আছে, আপোনালোকে অকণমান জুম কৰিলে লক্ষ্য কৰিব পাৰিব। ভালকৈ ধৰিব পৰা নাই মই, সেইটো পাৰৰ পৰা আপোনালোকক দেখুৱাবলৈ নহ'ল। মই সেইফালৰ পৰা আহিছিলোঁ, লাইটবোৰ জ্বলি আছে ধুনীয়াকৈ। গতিকে মই অকণমান পৰিৱেশটো দেখুৱাইছোঁ, আপোনালোকে অকণমান চাওক। আজি ওলাই আহিছোঁ যিহেতুকে গড় শিৱসাগৰত নহ'লেও ইয়াত মই ফুৰিবলৈ আহিছিলোঁ, গতিকে আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ ৰাস্তাত মানুহ অহা যোৱা কৰি আছে দেখিছে, বিভিন্ন ধৰণে খোজ কাঢ়িছে। কিছুমান মানুহে হাফ পেণ্ট পিন্ধি লৈ পেলাই এক্সাৰচাইজ কৰিছে, সন্ধিয়া সময়ত জৰি লৈছে। এইটোৱে পুখুৰীৰ পাৰটো। ইয়াত দেখিছে মই দৌলকেইটা আপোনালোকক দেখুৱাইছোঁ। এনেকৈ গাড়ীবোৰ অহা যোৱা কৰি আছে। মানুহবিলাকে ইয়াত গাড়ীবোৰ ৰখাই গধূলি সময়ত অকণমান ৰেষ্ট লয়। গতিকে আপোনালোকক আজি মই এটা সৰু ভিডিঅ'ৰ জৰিয়তে শিৱসাগৰৰ মেইন হাৰ্ট অফ দ্য চিটিখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট এটা কৰিব। এতিয়া দেখিছে শিৱসাগৰ পুখুৰী আৰু শিৱদৌলৰ মাজেদি যিটো টাউনৰ মাজৰ ৰাস্তা আছে, এই ৰাস্তাটোৰে মই নামি আহিলোঁ শিৱসাগৰ গাৰ্লছ কলেজৰ কাষেদি। টাউনৰ মাজত যিহেতুকে মোৰ সৰু সৰু দোকানত দুখনমান দোকানত সোমাব লগা দুটা কাম আছে, গতিকে লাহে লাহে শ্ল'লি আহি আছোঁ। বেক ছাইডটো মই শিৱদৌলৰ আপোনালোকক দেখুৱাইছোঁ। পৰিৱেশটো সন্ধিয়া সময়, এতিয়া বৰষুণ দি আছে অলপ অলপ, খুব ধুনীয়া পৰিৱেশটো চাই খুব ভাল লাগিছে। আজি পৰিৱেশটো বহুত ধুনীয়া। গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক আজি সন্ধিয়াৰ এটা পৰিৱেশ, যিটো অকণ বৰষুণ দি আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে সদৌ জনাব। এইটোৱে চাওক বেক ছাইডটো ধুনীয়াকৈ, ইয়াত লাইট আছে কাৰণে পোহৰ হৈ আছে, আগৰখিনিত লাইট নাছিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।